বন্ধুসকল সকলোৱে কেনেকুৱা আছা? সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিসকলে এতিয়াও চৰকাৰী গেছ চিলিণ্ডাৰ পোৱা নাই, সেইসকলৰ বাবে আজি এই ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ। ভিডিঅ'টো সম্পূৰ্ণ দেখিবলৈ মই অনুৰোধ কেনেকৈ ঘৰতে বহি আপোনাৰ মোবাইলটো অনলাইনৰ মাধ্যমে আপুনি চৰকাৰী গেছ চিলিণ্ডাৰৰ বাবে LPGৰ বাবে আপুনি আবেদন কৰিব পাৰে, কেনেকৈ আবেদন কৰিব পাৰে আৰু কি কি সুপত্ৰ লাগিব, কি কি প্ৰমাণপত্ৰ লাগিব, সকলো তথ্য ডিটেইলছ আজি এই ভিডিঅ'ত ক'বলৈ মই যত্ন কৰিম। অলপ নহ'লে আমি স্কুললৈ যাওঁ, কেনেকৈ অনলাইন কৰিব লাগে সেইটো দেখুৱাম। বন্ধুসকলে প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰত আহিব। ক্ৰম ব্ৰাউজাৰত আহি ইয়াতে লিখিব PMUY, ইয়াতে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে আপোনাৰ সন্মুখতে এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। ইণ্টাৰফেচত ইয়াতে প্ৰথমে যিটো আপোনাৰ অপশ্যন আছে এইটো PMUY যে হোম যিটো আছে ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে এনেকুৱা ইণ্টাৰফেচ দেখা দিব। আপুনি চাব প্ৰথমতে এবাউট নিউ, এপ্লাই ফৰ নিউ উজ্জ্বলা PMU কানেকশ্যন, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা অপশ্যন আহিব। তাৰপিছত আপুনি নিচফালে চাব অনলাইন পৰ্টেল, ইয়াতে আপুনি ক্লিক কৰিব। সন্মুখত তিনিটা অপশ্যন আহিব, ইন্ধন, ভাৰত গেছ আৰু এটা আছে SP গেছ। আপুনি যিটো ইচ্ছা সেইটো ল'ব পাৰে। তিনিটা গেছ কোম্পানী আছে, যিকোনো এটা চুজ কৰি ল'ব পাৰে। মই এইটো চুজ কৰি ল'লোঁ। লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ দেখা দিব। তাৰপিছত আপুনি ৰেজিষ্টাৰ ফৰ লগ ইন কানেকশ্যন, ইয়াতে আপুনি ক্লিক কৰিব। লগে লগে আপোনাৰ সন্মুখতে টাইপ এ কানেকশ্যন, ইয়াতে ক্লিক কৰিব। উজ্জ্বলা 3 নিউ কানেকশ্যন এইটো ক্লিক কৰি দিব। তাৰপিছত বক্সত ক্লিক কৰি আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব। ইয়াতে যেটো ষ্টেট হয় ষ্টেট ডিস্ট্ৰিক্ট, তাৰপিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব ইয়াতে। তাৰপিছত আপুনি শো লিষ্ট ইয়াতে ক্লিক কৰিব। সৰ এজেন্ট আছে সেইটো আপুনি সিলেক্ট কৰি ল'ব পাৰে। মই এটা সিলেক্ট কৰি দিলোঁ। তাৰপিছত আপুনি কন্টিনিউত ইয়াত ক্লিক কৰিব। এণ্টাৰ ইয়াৰ মোবাইল নাম্বাৰ, আপুনি ইয়াতে মোবাইল নাম্বাৰটো বহাব। তাৰপিছত আপুনি ইয়াতে ৰেফাৰেন্স ক্যাপচাৰ যিটো আছে আপুনি ইয়াতে ক্যাপচাৰটো বহাই দিব। ইয়াৰ লগে লগে আপোনাৰ জেনাৰেট OTP ইয়াতে আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি সাবমিট OTP ইয়াতে ক্লিক কৰি দিব। তাৰপিছত সিলেক্ট নিউ KYC ইয়াতে আপুনি প্ৰচেছত ক্লিক কৰি দিব। আপুনি যদি ব্লেক ষ্টেটৰ পৰা আহে তেনেহ'লে ইয়েছ, অসমৰ হ'লে ইয়াতে আপুনি নো বুলি দিব। তাৰপিছত ফেমিলিৰ আইডেন্টিফায়াৰ দিব আপুনি, ৰেচন কাৰ্ড। তাৰপিছত আপুনি আছে ফেমিলি আইডেন্টিফিকেশ্যন নাম্বাৰ যিটো আছে নাম্বাৰটো আপুনি ইয়াতে দি দিব। টাইপ অফ স্কিমটো ইয়াতে উজ্জ্বলা 3 জেনাৰেল এইটো দি দিব। তাৰপিছত আপুনি ফেমিলি আইডেন্টিফিকেশ্যন ষ্টেটাছ যিটো আছে এটা আসাম দি দিব। তাৰপিছত আপুনি প্ৰচেছত ক্লিক কৰিব। প্ৰচেছত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ এটা আহিব, ৰেচন কাৰ্ড আইডেন্টিফিকেশ্যন নাম্বাৰ, তাৰপিছত KYC ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে আপোনাৰ নামটো দি দিব। ইয়াতে আপোনাৰ ইয়াতে ৰিলেশ্যনশ্বিপ দ্য এপ্লিকেণ্ট আপুনি ইয়াতে কোনটো হয় এইটো দি দিব। তাৰপিছত লাষ্ট নামটো ইয়াতে বহাই দিব পাৰে। তাৰপিছত আপোনাৰ এজটো কিমান হয় এজটো বহাই দিব আপুনি ইয়াতে দি দিব। আপুনি দিব নালাগে। তাৰপিছত আপোনাৰ এই নামটো দি দিলে হ'ল। আপোনাৰ যেটো আছে মেছেজ দিব। ডেট অফ বাৰ্থ এটা দি দিব। ফাৰ্স্ট নেম যেটো আছে ফাৰ্স্ট নেমটো আপুনি ইয়াতে বহাই দিব। লাষ্ট নেমটো ইয়াতে বহাই দিব। তাৰপিছত PO ক্যাটাগৰী আপুনি কি দিব, পাসপোর্ট বা ভোটাৰ ID দি দিব আপুনি। তাৰপিছত আপোনাৰ ভোটাৰ ID নাম্বাৰটো যেটো আছে সেইটো দি দিব। 5 কেজি লাগে না 14 কেজি লাগে, যেটো লাগে সেইটো আপুনি দি দিব। তাৰপিছত আপুনি এই কৰাৰ পিছত সাবমিট মাৰি দিলে আপোনাৰ খেল খতম। আপুনি অনলাইনত ফ্ৰী গেছৰ বাবে আবেদন কৰিব পাৰে। বন্ধুসকলে চালে ভিডিঅ'টো কেনে লাগিলে, ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক শেয়াৰ কৰিব আৰু নতুন হ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব।